আজি আমি যাই আছো মানে যাই নাপাওঁ চকক ফোনটো কৰিব লাগে ৰাম শিৱনৰ নাম লৈ যায় বাৰু। তো হেল্ল' গাইজ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আমি যাই আছো ক'ত যাই আছো জাইনাবাজ চক নেকি? তো গাইজ আজি আমি যাই আছো মানে জাইনাবাজ চকক। তো বলক যাই থাকো কুইক 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 একদম কুইক বলক বলক একদম কুইক 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 উঠছি দে। তো গাইজ বলক যাই মানে জাইনাবাজ চকলৈ যাই থাকো। তো গাইজ আমি মানে জাইনাবাজ চক নহয় এনে অলপমান ফুৰিব আহিছোঁ আৰু বহুত দিন মানে ভিডিঅ' দিয়া নাই, সেইকাৰণে ভাবিলোঁ যে এটা ভিডিঅ'ই বান্ধি দিওঁ না কি গাইজ। তো এতিয়া মানে আহি আমাৰ ষ্টেচন পালোৱে লাহেকৈ। তো মানে ষ্টেচনকে আহিছোঁ ফুৰিব আমি আৰু বেলেগত নাযাওঁ আজি। আৰু কি ক'ম আৰু গাইজ, আৰু গাইজ বহুত সলকান্তে ৰাইডত যাই আছোঁ আৰু মানে ৰাইড লাগে না নালাগে তল কমেণ্ট কৰি কওক। যদি ৰাইড লাগে বহুত সলকান্তে ৰাইডত যোৱাৰ চেষ্টা কৰিম না কি ৰাজ দে। আৰু গাইজ দেৱালী গৈছে কিন্তু বোমা মাৰি আছে গাইজ দে আৰু গাইছে এই জীৱন। তুমি কিবা ক'বা নেকি? আমি থানাত কি কৰবা? মোৰ বহুত কাম আছে কি কাম অলপ কৈ দিয়া। কাম চেঞ্জৰ কি ফোন কৰা কথা আছিল নকৰা নেকি? তাতে কৰবা নেকি? কৰবা আগত কৰিম না কি? ওলাম ৰ'বা আগত 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 গাইছ আগত আমি চেঞ্জৰক ফোন কৰিম ৰ'ব। এতিয়া মানে চাই থাকোঁ ভিডিঅ'টো লাষ্টলৈ একদম। অ' ভাই দেৱালী গৈছিচোন বোমা মাৰি আছা দে দে মাৰি থাক তো চাই থাকক গাইছ। আৰু গাইছ আহি ষ্টেচন পালোঁ আৰু ষ্টেচনত মানে কাম চলি আছে। ষ্টেচনটো মানে ডাঙৰ কৰিব অলপ গাইছ ইবাগে কিবা কৰি আছে দে আৰু ইবাগেও মানে কৰি আছে আৰু ইবাগে গেট ফেলছি চাওক। ট্ৰেইন আহিব নেকি গাইছ? তো এতিয়া তাকেলৈকে যাই লওঁ ৰ'ব। অ' গাইছ আগে যদি গেট দিছি গাইছ কেনেকৈ যামেই ৰ'ব গাইছ যেনকৈ নহয় উঠছোঁ দে। এইবাগেও মানে কাম চলি আছে গাইছ। তো গাইছ বৰ্তমান আমি ষ্টেচন আহি পালোঁ আৰু পূৰা মানে কাম চলি আছে গাইছ। দেখালোঁ আপোনালোকক আৰু চাই লওক পূৰা কাম চলি আছে গাইছ। পূৰা একদম আমাৰ ষ্টেচনটো একবাৰ পূৰা ডাঙৰ কৰি ফেলিব গাইছ। আৰু এবাৰ আছে মিনু মানে আমাৰ মিনময়। তো মিনময় চেঞ্জৰক ফোনটো কৰিব লাগে কৰাই ফোনটো কৰা ফোনটো হ'ব দে কিবা এটা কৰাছোঁ কৰোঁ মই এতিয়া ভাবিয়ে নাই ভাবা সেই তোমাক কিবা লাগব ফোন চোন লাগছিল এটা কিবা এটা সেইটো হ'লেই হ'ব দে না কি? পাগলা হৈ যাব মানে দেছো কৰাছোঁ কৰা দে কৰা ই গাইছ পাগলাই হৈছি কিবা লৈছি দে কৰা ফোন গাইছে তোৰ আইফোন পইচা পঠাই দিবা কৈছিল অলপ পইচা 3-4 হাজাৰ নাই পাৰ্টি কৰিব লাগে না পাৰ্টি জল্দি দি পঠাই গৰু মাৰা হ'বি নহ'লে দেৰিও কৰিব না কালি মোৰ ATM-ত পঠাই দিবি। ATM-ত তোৰ ATM আছে? ATM আছে ATM আছে তোৰ? দে ক চুৰু ভালকে পেটিএমত পঠাই দিবা। পেটিএম গাইছ পেটিএমত দে যাবাই লাগে পঠাই দিয়ে পঠাই দি মই যাব লাগিলে গৰু মাৰা খাম দে হ'ব এতিয়া তো গাইছ আমাৰ চেঞ্জৰক ফোন কৰি ল'লাক গাইছ পইচা খুজিছি পাৰ্টি কৰে লাজ নাই ইয়াৰ কলা গাঁৱত বান্দাৰ নেউল কিবা কবি নেকি? একো নক এই ষ্টেচন যদি বান্ধি আছে তই পইচা দিছা নেকি এতে? দিছিলোঁ 3 লাখ 3 লাখ দিছা? কি বানাইছা তোক কি কৰি আছা? মোৰে মানুহ হে কামত লাগি থাক নেকি? আৰু গাইছ পাগলা মন নিচিনাই এইবাগে এইটো কলা গাঁৱত গাইছ দেখছোন না পূৰা কাম চলি আছে গাইছ পূৰা কাম চলি আছে। তো কি কৰছা গাইছ? ভিডিঅ'টো পূৰা লাষ্টলৈ চাই থাকক দিয়ক। দে হৈছে দে যাবাই লাগে
তো গাইছ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। চেনেলটো তোমাৰ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো চাবস্ক্ৰাইব কৰি দিব গাইছ, মানে শ্বেয়াৰ কৰি মাৰি দিব গাইছ। তো আজিৰ কাৰণে এইখিনি আছিল অসমত নতুন ভিডিঅ' কৰিছে, তেতিয়ালৈকে টাটা বাই বাই গাইছ। ৰাম শিৱনৰ নাম লৈ জয় বল দিলো তো মাৰা মাৰা ইনকে দিম না নাই এনেকৈ হ'ব এই ৰ'দটো পৰে ভাল কোৱালিটিটো কেনে আহিছে এনেকৈ বেছি ভাল হ'ব।